morning. Hi friends, welcome to my YouTube channel. Moi gargi মোৰ YouTube channel স্বাগতম। এয়া আমি এতিয়া পথাৰলৈ গৈ আছো। পথাৰ মানে আমাৰ বহালে গৈ আছো চাপৰি। আজি বেলেগ এটা ৰাস্তা দি আহিছো। আমাৰ গাড়ীত আহিলো। তাৰপিছত গাড়ীত নমাই দিলে। এয়া আমাৰ নিউ লুক। এয়া কেনেকুৱা লাগিছে গাইস কমেন্টত জনাব। বাই বাই। আমি মানে চুলি ষ্টেট কৰিলো হল দিন। বহুত দিনৰ আশা আছিল দুইজনীয়ে কৰিমকে আছিল তো কৰিয়ে ললো। আৰু কেনেকুৱা লাগিছে জনাব। তাৰপিছতে এতিয়া আমি চাপৰিলৈ গৈ আছো। আজি ধান দাম আৰু মই যে কৈছিলো আলু ৰুম বুলি, সেই আলু ৰুবলৈও আহিছো। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক, অকণো স্কিপ নকৰাকে। বহা আহি পালো আৰু এয়া বহা চোতাল সাৰিলো কৰিলো। তাৰপিছতে মায়ে কাপোৰ চাপোৰ ধুলে, দানা চানা দিলে। আৰু এয়া আৰু মানে কি হয় দেখিছেনে বহি আছে। এতিয়া আমি যাওঁ তললৈ আলু চালু ৰুবলৈ। কৈছিলো আলু ৰুবলৈ আহিছো বুলি। তো আলু চালু ৰুমগে, ভিডিঅ'টো শেষলৈকে চাই থাকক। আমি চবে আইতাহঁতৰ ঘৰত চাহ খাই আছো। তাৰপিছতে বাহিৰত বহি আছে। ককাই পুৰা টঙাল চুচি আছে ধান বান্ধিবলৈ কাৰণে। আজি ককা পুৰা হিৰো হৈ আছে, একদম টুপি চুপি লগাই। এয়া চাওক ভিডিঅ' দুখন বাৰী বুলি কৈছিলো। এখন আমাৰ ডাঙৰ বাৰীখন আমি মটৰ সৰিয়হ যি কৰোঁ। দেখিছে ন, যিমান দূৰলৈকে দেখিছে সেইখিনি চব আমাৰে মাটি, আমি খেতি কৰোঁ। আৰু এয়া এতিয়া আমি আলু ৰুইছোঁ। আমাৰ এইটো নিজৰ মাহঁতি ৰুলে এইখিনিতে আলু পিঁয়াজ নহৰু চব। আমি আলু ৰুইছোঁ। তাৰপিছতে এইফালে আমাৰ লাই পালেং ধনিয়া, তাৰপিছতে শাক পাচলি কবি চবি এনেকৈ লগাই থৈছে। আৰু সৰিয়হ মটৰো লগাই থৈছে। এইবিলাক পিছত যেতিয়া ওলাব তেতিয়া দেখাম। এইখিনি পালেং ওলাই আছে, মূলা। তাৰপিছতে এইফালে মটৰ চটৰ সেয়া দেখিছেনে মিষ্টাৰে ৰুই গৈছে। মই পাতি খান্দি গৈছোঁ, ৰুই গৈছে। এতিয়া মই পাতি খান্দিব লৈছোঁ। আৰু দুটা পাতি খান্দিলোৱে। এইটো 3 নম্বৰ পাতিটো। আৰু এনেকৈ গছৰ তলত বহি আছোঁ, ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে, খুব ভাল লাগিছে। আৰু নিজান পৰিৱেশ ইয়াত। আৰু যিহেতু ইয়াত বাবা ওলাইছে কি জানে, হাতী ওলাই ধান ৰোৱা ছিজনত, মানে ধান পকা ছিজনত আৰু ধান ৰোৱা ছিজনত, মানে বাৰিষা আৰু খৰালি কালত হাতী বাবা ওলায়েই। তো এতিয়া বাবা ওলাইছে যিহেতু ধান চান সোনকালে দাব লাগে। আৰু মাও সেয়া ধান দাই আছে, সেইকাৰণে মা নাহিলে ৰুবলৈ। আমাকেইটা ৰুলোঁ। আৰু মানে বাবা মানে নদী ইপাৰত আছে। এতিয়া নদীখনতো মই দেখাইছিলোঁ, পানী একেবাৰেই নাই। যেতিয়াই মন যায় তেতিয়াই পাৰ হৈ আহিব পাৰে। সেইকাৰণে কি কয় পটাপট মানুহবিলাকে ধান চান দাইছে আৰু নদী কাষত থকা ধানবিলাক, নহ'লে বাবাই চব খাই পেলাব। তো সেয়াই আৰু কি ক'ম। এতিয়া বাৰু নদীখন আগতে দুটা কাৰণত বহুত দিগদাৰ আছিল। বানপানী হয় আৰু হাতী বাবাৰ কাৰণে। এতিয়া বানপানী নহয়। আৰু মানে কি হয়, আমাৰ ধনশিৰি নদীখন দুফাল হ'ল, মানে এখন কাইলনী নদী আৰু ধনশিৰি নদীৰ মাজদি এখন মানে নদীখন ফালি গ'ল। সেইকাৰণে মানে এতিয়া আমাৰ ধনশিৰি নদীখন পানী নাই, একেবাৰে শুকাই গ'ল। এইবাৰ যদিও বাৰিষা কাল হ'ব তেতিয়া ইমান পানী নহ'ব আৰু মানে। আৰু এতিয়াতো একেবাৰে পানী নাই। মই দেখাইছিলোঁ একেবাৰে খোজকাঢ়িয়ে পাৰ হৈ যাব পাৰি, মানে খোজকাঢ়িয়ে মানে পাৰ হৈ যায়। নাও মানে নিবই নোৱাৰি, বালি যিহেতু পানীয়ে নাই, নাও কেনেকৈ নিব। তো মানে খোজকাঢ়িয়ে ইপাৰ সিপাৰ হয়। তো হাতী বাবা আহিবলৈনো কিমান দেৰি লাগিছে ন, সেইকাৰণে মানে ধানবিলাক সোনকালে দাইছে আৰু পটাপট। আৰু সেইটোৱে। আৰু এতিয়া এনেকৈ বহি আছোঁ গছৰ তলতে, মুকলি হাৱা বতাহ লৈ ভাল লাগিছে। আৰু মানে আমাৰ মাহঁতৰ ঘৰটোতো ৰাস্তাৰ কাষত, ইমান ভাল নালাগে। ৰাস্তাৰ কাষত যদিও ভাল লাগে, মানে কি হয় গাড়ীবিলাকৰ আৱাজ আহি থাকে, ইমান ভাল নালাগে। তথাপিতো একেবাৰে নিজানতো ভাল নালাগে, কাৰণ সৰুৰ পৰা ৰাস্তাৰ কাষতে থকা মেলা। অলপ কেতিয়াবা ভাল লাগে। তো এতিয়া অলপ দেৰি বহি আছে এনেকৈ। আৰু যি ৰ'দটো টান, আৰু মানুহজনে মানে হাঁহি আছে। মানুহজনে কৈছে 1 ঘণ্টা মানে ইয়াতে ভিডিঅ' বনাবা নেকি। মানে কি হয় কথাবিলাক কৈছোঁ যেতিয়া এইখিনিতে কৈ আছোঁ। আৰু ক'তনো ইমান ৰ'দতনো কৰিমনো। আৰু ৰ'দত মোবাইলটো উলিয়াবলৈও বৰ টান, কাৰণ দেখিয়ে নাপাওঁ ৰ'দত ভালকৈ। তো সেয়াই আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। আলু ৰুই আহিলোঁ, আৰু আলু চালু ৰুই কৰি আহি বহি আছোঁ। তাৰপিছতে মাছো ধৰিলোঁ, আৰু মাছখিনি দেখাম বাৰু। তাৰপিছতে মাছ ধৰা ভিডিঅ'ও বনাইছিলোঁ বাৰু, সেয়াও দেখাম। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। এইকেইটা মাছ ধৰিলোঁ। এয়া চাওক, মাছ পুঠি মাছ। আৰু এইটো কি মাছ কয়, আমাৰ এইটো মুখ জোঙাটো নাম নাজানো এইবিলাক। আৰু এইবিলাক দনিকণা মিছা মাছ সেয়া। আৰু কেইটামান জীয়াৰী থৈছোঁ ইয়াতে।
এইয়া কাৱৈ চাৱৈ গৰু বুলি আৰু মায়ে বাচিছে। আমি ধৰিছিলোঁ ভিডিঅ' কৰা নহ'ল আৰু মাছ ধৰা কাৰণ ধৰি দিয়া ভিডিঅ' কৰি দিয়া মানুহ নাই জানেই। তাৰপাছতে এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু ভিডিঅ'টো ইমানটা সমাপ্ত কৰিছোঁ। যদি ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।